সকলোকে মোৰ ইউটিউব চেনেল লুইতপৰীয়া বোৱাৰীলৈ স্বাগতম জনাইছোঁ। এয়া বৰ্ণিলে ফুলত সাৰ দিছে। মাহঁতে এই সাৰটো মানে পাচলিবোৰ পানীত পাচলি বাকলিবোৰ পেলাই নিদি পানীত ডুবাই থৈ দিয়ে আৰু এই ডুবাই থোৱাৰ পিছত তাৰপিছতে 3 দিনমান থৈ গেলাই পেলাই চাকনিয়ে চেকি এনেকৈ বটলত দিয়া বৰ্ণিলে দিছানে বেটা? বাবা চাওঁ এই ঢেৰ কাম কৰিছে দেই ল'ৰাটোৱে। হ'ব ইমান কাম কৰিব নালাগে। হ'ব আহা, ইমান কাম কৰিব নালাগে আহা। হৈ গ'ল বাবা। বাবা ঢেৰ কাম কৰিছোঁ। থৈ দিয়া যায় এতিয়া, থৈ দিয়া আৰু নিদিবা, থৈ দিয়া। মই এতিয়া বনাবলৈ লৈছোঁ বুটৰ গুড়িৰ চৰ্বত আৰু তাৰ কাৰণে আমাক লাগিব বুটৰ গুড়ি এনেকুৱা চামুচে 1 চামুচ এগিলাচৰ কাৰণে, তাৰপিছত নেমু, পিঁয়াজ আৰু ক'লা নিমখ। আৰু এতিয়া এগিলাচ পানী তাতে এতিয়া বুটৰ গুড়িখিনি ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছতে ইয়াত দিম অলপ নেমু, তাৰপিছত পিঁয়াজ আৰু সৰু চামুচে অকণমানি চামুচ এখনেৰে এয়া অকণমান ক'লা নিমখ। বুটৰ গুড়ি চৰ্বত ৰেডি হৈ গ'ল। আমাৰ দেউতাই ৰাতিপুৱা শুই উঠি অলপ চাহ খাই ফুৰি আহি অলপ চাহ খায়, তাৰপিছতে এই বুটৰ গুড়ি চৰ্বতটো খায়। আৰু এই বুটৰ গুড়ি চৰ্বত পেটৰ কাৰণে বহুত ভাল আৰু লগতে এনাৰ্জি পোৱা যায় আৰু এই চৰ্বতটো বিহাৰী সম্প্ৰদায়ৰ মানুহবোৰে বহুত খায়। এতিয়া পকা আম, বতৰৰ ফল খাব লাগে। আৰু আজি বনাম ৰঙালাও পাত কলাই মাহৰ খাৰ। আৰু ইয়াৰ কাৰণে আমাক লাগিব অলপমান ৰঙালাও পাত, অলপমান কলাই মাহ আৰু অলপ কল খাৰ আৰু লগত লাগিব অলপ আদা আৰু 5টামান জলকীয়া। কেৰাহীটো গৰম হ'বলৈ দি গৰম হোৱাৰ পাছত তাতে ৰঙালাও পাতখিনি দি দিলোঁ। এতিয়া ইয়াত অলপ নিমখ দিম, অকণমান কলখাৰ দিম। কলখাৰটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব, নহ'লে বেছি হ'ব আৰু বেছি হ'লে খাবলৈ বেয়া হ'ব। এখনেৰে লৰাই দিম। দিছোঁ কলাই মাহ, আৰু এনেকৈ অলপ দেৰি সিজাই থাকিম। তাৰপিছত এতিয়া ইয়াত অলপ ঢাকনেৰে ঢাকি দিম আৰু জুইকুৰা অকণমান মিডিয়ামত থৈছোঁ। কলাই মাহখিনিত অলপ সিজাত এতিয়া ইয়াতে পানী দি দিলোঁ আৰু পানী দিয়াৰ পিছত এতিয়া উতলিবলৈ দিম আৰু জুইকুৰা হাই ফ্লেমত বহাই দিম। উতলিবলৈ দিছোঁ আৰু ইয়াতে দিম এতিয়া আমি অলপ জালুকৰ গুড়ি। এতিয়া হেতাখনেৰে অলপ লৰাই দিছোঁ আৰু কলাই মাহবোৰ অলপ সিজোতে সময় লাগে, সেইকাৰণে অলপ দেৰি সিজাব লগা হয়। এতিয়া কলাই মাহৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এতিয়া আমি গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ আৰু আপোনালোকে যদি আমাৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই ৰাখিব যাতে আমি দিয়া ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পায়।